গুড মৰ্নিং এভৰিৱান। এয়া আমি ওলালোঁ। আমাৰ আজি হৈছে সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ প্ৰথম দিন, সেইবাবে আমি এয়া ওলাইছোঁ চবেই। ভণ্টি একদম NCC চাওঁ 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 চাওঁ। হেল্ল' হেল্ল' হেল্ল', তাই একদম NCCত গৈছে। তাৰপিছত আমি এয়া ওলালোঁ। তো সকলোবোৰ আপোনালোকক দেখুৱাই যাম আজি কি কি হয় কি কি নহয়, প্ৰথম দিনটোত কেনেকৈ কি হয়। তো চাই থাকক আপোনালোকে ভিডিঅ'টো কণ্টিনিউ। এয়া আমি আহি পালোহি আমাৰ স্কুল। এনেকৈ আমাৰ মেইন গেটখন সজাই তোলা হৈছে ধুনীয়াকৈ। 2022 বৰ্ষ 8, 9, 10, 11 ডিচেম্বৰ। তো এয়া আমি সোমাই গৈছোঁ। এনেকৈ ধুনীয়াকৈ খেৰেৰে গেটখন সজাই তোলা হৈছে, বৰ ধুনীয়া হৈছে হয়নে? আকাশখন চাওকচোন কিমান ধুনীয়াকৈ নীলা হৈ আছে। তাতে আকৌ মুকলি পথাৰৰ মাজত আমাৰ মঞ্চখন ইমান ধুনীয়া লাগিছে। ফ্লেগ হোষ্টিং হ'ব আৰু শ্বহীদ তৰ্পণ সকলোবোৰ হ'ব। এয়া আপোনালোকে চাব পাৰে। সেইফালে সকলো বিপণীসমূহ বহিব, সিফালে চাৰিওফালে বহিব। এতিয়া বনাই আছে, সকলোখিনি বনাই হোৱা নাই। যিহেতু আজি প্ৰথম দিন। আমাৰ ইয়াতে হ'ব ফ্লেগ হোষ্টিং। ফ্লেগসমূহ ধুনীয়াকৈ ৰখা হৈছে। তাৰপাছত বাকী যা যোগাৰ চলি আছে বৰ্তমান। তো এয়া চাওক আমাৰ মঞ্চখন এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক। কি সুন্দৰকৈ সজাই তোলা হৈছে মঞ্চখন। তো ফুলেৰে সৈতে ধুনীয়াকৈ আকৰ্ষণীয়ভাৱে সজাই তোলা হৈছে মঞ্চখন। তো এয়া চাওক, এয়া এইফালে আমি অনুষ্ঠান আৰম্ভ হোৱালৈকে আমিবোৰে আকৌ ৰদ চাহ লৈ আছোঁ, এনেই লেকচাৰ দি আছোঁ, চবেই কথা পাতি আছোঁ। অনুষ্ঠান আৰম্ভ হ'ব আৰু এতিয়া। এয়া লাহেকৈ আমাৰ অনুষ্ঠান আৰম্ভ হৈছে। আমাৰ NCC কেডেটসকলৰ দ্বাৰা একদম ডিচিপ্লিনত আমাৰ বিশিষ্ট অতিথিসকলক মঞ্চলৈ আদৰি অনা হৈছে। চাওকচোন কিমান ভাল লাগিছে দেখি। মোৰ যে নিজৰ কলেজীয়া জীৱনলৈ মনত পৰি গৈছে, যিহেতু মোৰো NCC আছিল। তো সেইবাবে NCCত কিন্তু বিৰাট ডিচিপ্লিনত চলিব লাগে। উদযাপন কমিটিৰ সভাপতি সুনীল কুমাৰ মৰাণ ডাঙৰীয়া, তনিজাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত সুমন কুমাৰ পাল ডাঙৰীয়া, বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত বাপুতি দৈনী ডাঙৰীয়া, এই বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকল, বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ পৰা আমন্ত্ৰণ কৰি অনা আমাৰ চৰকাৰী শিক্ষাগুৰুসকল, সন্মানীয় বিষয়ববীয়াসকল, এতিয়া অনুষ্ঠানটি আৰম্ভ কৰিছে লাহেকৈ। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকলৈ নিবেদন কৰিছোঁ। এই মহান অনুষ্ঠানটি আমি প্ৰথমে অদৃশ্যজনৰ কৃপাত আজি এই স্থানত উপনীত হ'লোঁ। এই পৰম কিবালো পৰমেশ্বৰৰ ওচৰত এই মহান অনুষ্ঠানটি অৰ্পণ কৰি
আজি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। ৰাইজ, আমি ইতিমধ্যে উচ্চতৰ মাধ্যমিক বিদ্যালয় এয়া আমি জাতীয় সংগীত গাবৰ বাবে সাজু হৈছোঁ সকলোৱে। এয়া চাওক, সকলো আছে, সকলোৱে একেলগে আমি জাতীয় সংগীত পৰিৱেশন কৰিম পতাকা উত্তোলনৰ সময়ত। তো চাই যাওক আপোনালোকে ভিডিঅ'টো শেষলৈকে আজি। গতিকে তেখেতক আমি উদযাপন কমিটিৰ সম্বৰ্ধনা সমিতিৰ সম্পাদক এই হাজৰিকা ডাঙৰীয়াক সন্মান জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ ভিতৰত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ এই বিদ্যালয়ৰ অধ্যক্ষ সুমন পাল ডাঙৰীয়া, তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে আমাৰ এতিয়া চলি আছে সম্বৰ্ধনা অনুষ্ঠান। সকলোকে পতাকাৰ ওচৰলৈ আদৰি নিয়া হৈছে, সম্বৰ্ধনা জনাইছে সকলোকে। এয়া আমি সকলোৱে আমাৰ বিশেষ অনুষ্ঠানটিৰ বাবে অপেক্ষা কৰি আছোঁ। পূৰা ৰ'দত চবেই থিয় হৈ আছোঁ। অৱশ্যে ভালো লাগিছে, যিহেতু ঠাণ্ডা বতৰ, গতিকে ৰ'দত থাকি ভালো লাগিছে। আলোক কুমাৰ আমি এতিয়া ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। সকলোবোৰ সম্বৰ্ধনা অনুষ্ঠান সৰ্বানন্দ ডাঙৰীয়া অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আমাৰ অনুভৱ চৰণ হাজৰিকা ডাঙৰীয়াক এতিয়া আমাৰ বিশিষ্ট ব্যক্তিসকলৰ বক্তব্য চলি আছে। ভিডিঅ'টো লাইক কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমেই পায়। এয়া চাওক, আমাৰ গোটেই পৰিৱেশটো আপোনালোকক ধুনীয়াকৈ এবাৰ দেখুৱাই দিছোঁ চাৰিওফালৰ পৰা। এয়া চাওক, সকলোৱে ধুনীয়াকৈ আমাৰ বিশিষ্ট ব্যক্তিৰ বক্তব্য চলি আছে। তো সকলোৱে চাওক, এয়া আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ সকলো আছে ইয়াতে। তো আমাৰ আজিৰ অনুষ্ঠান আৰম্ভ হৈ গৈছে ধুনীয়াকৈ। তো বাকী আজি প্ৰথম দিন আৰু দ্বিতীয় তৃতীয় চতুৰ্থ, যিহেতু আমাৰ 4 দিনীয়া কাৰ্যসূচী, তো আজি প্ৰথম দিন আমাৰ আৰম্ভ হৈছে। আজি প্ৰথম দিন আপোনালোকে চাই যাওক ভিডিঅ'টো, আৰু গোটেই কেইদিনে আপোনালোকক দেখুৱাই যাম কি কি হয় কি কি নহয় ধুনীয়াকৈ। আমি পঢ়ি থকা সময়তে এই বিদ্যালয়খনিত যিসকল শিক্ষাগুৰু আছিল, আমি যিসকল পাইছিলোঁ, তেওঁসকলৰ প্ৰায়ে এতিয়া অৱসৰ ল'লে ইতিমধ্যে, আৰু কিছু সংখ্যক স্বৰ্গগামীও হ'ল। তেওঁসকলক আজি বহুত বেছি মিছ কৰিছোঁ, বহুত বেছি মনত পৰিছে তেওঁসকললৈ। তো আমাৰ সেই শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক এই শুভক্ষণৰ এই অনুষ্ঠানটিৰ পৰাই প্ৰণাম জনাইছোঁ। য'তেই আছে কুশলে থাকক। বৰ্তমান আমাৰ প্ৰিন্সিপাল ছাৰৰ বক্তব্য চলি আছে। আজি বিৰাট ভাল লাগিছে এনেকুৱা এটি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই। সকলোৱে একেলগে সমবেত হৈছোঁ। আমাৰ
এক সুন্দৰ অনুষ্ঠান এয়া আমাৰ আপোন বিদ্যালয়খনিৰ সোণালী জয়ন্তী বৰ্ষৰ আমাৰ সামৰণি অনুষ্ঠানৰ আজি প্ৰথম দিন। তো সকলোৱে একেলগে সমবেত হৈছোঁ। ভাল লাগিছে, বহুত বেছি ভাল লাগিছে আজি অনুষ্ঠানটিত উপস্থিত থাকিবলৈ পাই। তো চাই যাওক আপোনালোকেও। অংশগ্ৰহণ কৰি এই অনুষ্ঠানটো সফল ৰূপায়ণৰ কাৰণে যি পৰিমাণৰ যোগালে পুৰা বিজি সকলো, চাহত ব্যস্ত হৈ আছে। চাহ বনোৱাত চনুবা চাহত লাগি আছো নে দিয়া? চাহত লাগি আছো ন? কি কি আছে আজি চাহত? পিঠা, মিঠৈ, বিস্কিট। চাহত লাগি থাকোঁতে সীমাবাই স্মৃতিগ্ৰন্থৰ কামৰ বাবে প্ৰেছলৈ বুলি মাতিলে। তো সেইভাগেই ওলাই গ'লোঁ প্ৰেছলৈ বুলি। এয়া আহি পালোঁ প্ৰেছত। প্ৰেছৰ পৰা পোনে পোনে আকৌ অনুষ্ঠানৰ মাজলৈ ঘূৰি আহিলোঁ। তো এয়া আমাৰ চলি আছে অনুষ্ঠান, ধুনীয়াকৈ চলি আছে। তেখেতক আজি আমি স্মৰণ কৰিছোঁ। লগতে তেখেতৰ সহধৰ্মিনী সমিতা মৰাং বাইদেউ আমাৰ মাজত উপস্থিত আছে। আমি তেখেতক চিনাকি কৰাই দিছোঁ। আজিলৈ ইমানেই। বাকী কেইদিনো আপোনালোকক ভালদৰে দেখুৱাই যাম কেনেকৈ কি হয় আমাৰ অনুষ্ঠানটি, সামৰণি অনুষ্ঠানটি কেনেকুৱা কি ধৰণৰ হয়। তো আজিলৈ ইমানেই। আজি যিহেতু প্ৰথম দিন। তো আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই। বিদ্যালয়ে কি বিচাৰিছে? তেখেতসকলৰ অৱদানৰ কথাহে বিচাৰিছে। আজি স্মাৰক অনুষ্ঠানত আমি তেখেতসকলৰ কথা ক'বই লাগিব, আৰু ক'লেহে সাৰ্থক হ'ব বুলি ভাবি আমি আপোনাসকলৰ আগত এই কথাখিনি আগবঢ়াম।